সামগ্ৰীত উপনিৰ্বাচনক লৈ তৎপৰ বিজেপি ভেলিউগুৰি বিজেপিৰ পৃষ্ঠ প্ৰমুখ সন্মিলনত উপস্থিত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা অংশগ্ৰহণ মন্ত্ৰী পীয়ুষ হাজৰিকা বিমল বৰাৰ সামগ্ৰীত বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী জয় হ'ব বুলি মন্তব্য কৰে ভৱেশ কলিতাই বিৰোধী ঐক্যমঞ্চৰ নাম সলনিক লৈ কটাক্ষ কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই চাওক আৰু 2-3 দিনৰ ভিতৰতে উপনিৰ্বাচনৰ দিন ঘোষণা হ'ব এই নিমিত্তে আমি 5টা বিধানসভা সমষ্টিৰ কাৰণে যি আমাৰ প্ৰস্তুতি তুংগত ৰাখিছিলোঁ আৰু আজি সামগ্ৰী সমষ্টিত আমাৰ পৃষ্ঠপোষক সন্মিলন মাত্ৰ 2টা মণ্ডলক লৈ আছিল আজি ইয়াত উপস্থিত হৈ যিটো এই অঞ্চলৰ ৰাইজৰ উৎসাহ উদ্দীপনা আমাৰ সন্মানীয় কাৰ্যকৰ্তা বন্ধু বাইদেউৰ উৎসাহ উদ্দীপনা ই দেখি আমাৰ নিশ্চিত হৈছে যে সামগ্ৰী ভাৰতীয় জনতা পাৰ্টি আমাৰ মিত্ৰগোষ্ঠী অপ্ৰতিৰোধ দেখিবলৈ পোৱা গৈছে যে কংগ্ৰেছৰ ক্ষেত্ৰত গৌৰৱ গগৈ আৰু ভূপেন বৰাৰ মাজত এটা মুখ্যমন্ত্ৰী কেন্দ্ৰীয় কংগ্ৰেছ দলৰ উপদলীয় সংগত মই কৈছোঁ যে কংগ্ৰেছ দলে হীনমন্যতাত ভুগি আছে কংগ্ৰেছ দলে কোনো কাকো নামানে তেওঁলোকৰ লিডাৰশ্বিপৰ ক্ৰাইচিছ আছে তেওঁ লিডাৰশ্বিপে কাকো নামানে এই দলৰ আভ্যন্তৰীণ কন্দলতে জৰ্জৰিত আৰু তেওঁলোকে কি জনতাক শাসন দিব তেওঁ কিন্তু এইটোহে কৈছে যে মুখ্যমন্ত্ৰীয়ে এইটো বিভ্ৰান্তি কৰিবলৈ সাংবাদিকক চুক্তি দিছে বুলি কৈছে কোনো সাংবাদিকক চুক্তি দিব নালাগে তেওঁলোকে দি আছিলে নেকি যে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক তেওঁলোকে সন্মান কৰা উচিত মই তাকে আৰ্থিক সংকটত ভুগিলে যোৱাকালি নিযুত মইনা আঁচনি উদ্বোধন নকৰিলেই হয় আৰু শুনক CM ট্ৰিপুলে আঁচনি যোৱাকালি পইচা সোমাই গ'ল ধন এইসকল মানে উদ্যোগী বা উদ্যমী যুৱ যুৱতীক সুধিব আৰ্থিক সংকটত কোন ভুগিছে জল জীৱন মিছনৰ কামবিলাক হ'ব কামবিলাক কিছু স্থবিৰ হৈ আছে আৰু সেইকাৰণে যিটো পেমেণ্ট কিছুদিন ধৰি বন্ধ আছে আৰু নিশ্চিতভাৱে এই পেমেণ্ট পাব কিন্তু অকণমান টাইম লাগিব সেইকাৰণে কামবিলাকো ভাল হ'ব